হে তোমাৰ ককাল খামুচিয়া হে জানৈ ককাল খামুচিয়া হে জানৈ তোমাৰ কপাহ কোমল যেন গাল তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই সদায় যাব পাৰো মই যদিও দীঘলীয়া হাতখনহে মেইন হাতখনক কণ্ট্ৰোল কৰি ৰাখি চলিব পাৰিলে ভাল আৰু আমাৰ কি হৈছে পানী আনকেইটা নেমু মাৰি আনিম নেকি এইবোৰ ঘটনা যে মই চাই থাকিব নোৱাৰো দে ধৰি লাগি থাকা তাকে ৰবা হা এই গৰু সোমাইছে ৰবা হা এক মিনিট হা মই গেটখন মাৰিলো ৰবা গেটখন ঐ কি কৈছ হয় নঙলা মাৰিছ নেকি হা Run. Manny, happy readers of the day, happy birthday! Thank you. ব'লা ছাৰপ্ৰাইজ দিম Wow. কেনেকুৱা লাগিছে ইমান ধুনীয়া লাগিছে আজি বা সদায় তোমাক ইয়াত আনিম আৰু গাড়ীখন দেখাম আকৌ লৈ যামগৈ দেই মই পাগল হয়ে যাব আমি পাগল হয়ে যাব ওরে পাগল হয়ে যাব আমি পাগল ঐ ভালকে যাব নাযায় তই ভালকে যা ঐ একে ঘুচাই চিপচাগত পেলাই দিম অকণমান জুই মাৰিবি কেলে ডিব্ৰুগড় যাবলগীয়া আছে একেবাৰে ডিব্ৰুগড়ে পৰিমগৈ যা এবাৰ যা আকৌ পাছলৈ যাবগৈ লাগিব আজি আপোনালোকে যদি মোক এনেধৰণে এঘৰীয়া কৰে মই কলৈ যাওঁ তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা শুয়া কৰিলে তুমি ইনষ্টাগ্ৰাম চলাব জানা নাই নাজানো নাজানা তুমি চলাবা মই পিছলে উঠি যাম হা তুমি চলাবা মই পিছলে উঠি যাম হাই জান আহা না অলপ ৰোমেঞ্চ কৰোঁ 2 মিনিট ৰবা হা মই ফ্ৰেছ হৈ লওঁ ঠিক আছে যোৱা মই ৰখি আছোঁ কি হ'ল কি হৈছে নহয় বাথৰুমৰ মগটো পৰি গৈছিলে সঁচাকৈ কিবা হৈছে নেকি কোৱা আকৌ এই নাই একো হোৱা নাই নাই মোৰ বাথৰুম মগটো পৰি গৈছিলে কৈছোঁ নহয়